আপোনালোকৰ মাজলৈ মই পুনৰবাৰ লাইভ আহিছোঁ আজি, যিটো যোৱাকালি আপোনালোকৰ মাজত মই লাইভ আহিছিলোঁ। কিছু অলপ সময়ৰ বাবে কালি লাইভ আহিছিলোঁ। লাইভ অহাৰ পাছত আপোনালোকৰ মাজত মই বিহু নৃত্য কৰিছিলোঁ। যিহেতু আজি পুনৰবাৰ আপোনালোকৰ মাজত মই লাইভ আহিছোঁ, যিহেতু লাইভ আহোঁতে আপোনালোকৰ মাজত পুনৰবাৰ আজি মই বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ লৈছোঁ। যিহেতু কালি মই আপোনালোকৰ যি আমাৰ বিহু সাজৰ যিটো পৰম্পৰা আছিলে সেই গতিকে মই ধৰি ল'ব পৰা নাছিলোঁ। যিহেতু আজি মই অসমৰ বাহিৰত কৰ্মসূত্ৰে অসমৰ বাহিৰত মই কৰ্মসূত্ৰৰ ক্ষেত্ৰত মই আছোঁ। যিহেতু কৰোণা সংক্ৰান্তত গাড়ী মটৰ বন্ধ সকলো চাৰিওফালৰ, যিহেতু মই বিহু বুলি ঘৰৰ সকলোৰে লগত একেলগে থাকিব পৰা নাই। মই সেয়া আমাৰ ইয়াত কৰ্মসূত্ৰে যিখিনি বন্ধু বান্ধৱী আছে, ভাই ভণ্টী সকলোৰে লগত একেলগে মিলি আমি বিহু মানে ৰুমতে, বাহিৰত নহয় আৰু নিজৰ ৰুমতে এপাক নাচোঁ বুলি ভাবিছোঁ। আৰু সেই গতিকে মই আপোনালোকৰ মাজত লাইভ আহিছোঁ। যিহেতু আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াব বুলি মই ভাবিছোঁ। আৰু যিহেতু আপোনালোকে যিমান মোক উৎসাহ প্ৰেৰণা দিব, সেই প্ৰেৰণাটো মই আৰু অকণমান যে আপোনালোকৰ মাজত মানে ভালদৰে দেখুৱাব পাৰিম বিহু নৃত্য, সেই আপোনালোকৰ ওচৰত মই আগবাঢ়ি আহিছোঁ। আৰু যিহেতু আপোনালোকক মই পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে সুস্থ থাকক, সবলে থাকক, যাতে কৰোণা সংক্ৰান্তৰ কাৰণে আপোনালোকে বাহিৰলৈ ওলাই নাযাব। য'ত যিমান পাৰে নিজৰ কি বুলি ক'ম, নিজৰ মানে যিখিনি পৰিপ্ৰেক্ষিতত আপোনালোকে নিজে বজাই ৰাখক আৰু দৃষ্টি এইখিনি বজাই ৰাখি আপোনালোকে মানে বিহুটো উদযাপন কৰক। আৰু নিজৰ মাজতে মই আপোনালোকৰ মাজতে অকণমান ডান্স নাচিবলৈ বিচাৰিছোঁ, বিহু নৃত্য প্ৰদৰ্শন কৰিব পাৰিছোঁ। আপোনালোকে ভুল মাতি হ'লে তাতে ক্ষমা কৰি দিব।